তো গাইস নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ মোৰ লগত আছে বহুত কেইটা ল'ৰা গাইস কি খবৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই দিয়ক থাম্বনেইলখন চাই এইটো ক্লিক কৰিছে এতিয়া আপোনালোকে চাই দিয়ক বিকাশ দা মই কৰি দিলোঁ বাৰু থাম্বনেইলখন চাইছে তথাপিও আপোনালোকে চাই দিয়ক বিকাশ দা ক'ত ভিডিঅ' বনায় কেনেকৈ বনায় গোটেইখিনি জানিবৰ বাবে আমাৰ ভিডিঅ'টো চাই থাকক সেই বিশেষ ব্যক্তিজনৰ ঘৰ পাইছোঁ কোন হয় আপোনালোকে চাই থাকক ভিডিঅ'টো পালোৱে আৰু অলপ আছে দূৰ এই ইয়াতে ঘৰটো পালোৱে বন্ধুসকল আপোনালোকক যে কৈছিলোঁ আপোনালোকক বিকাশ দাক চিনাকি কৰি দিলোঁ অসমত টপ 1 বুলি কৈছিলোঁ এতিয়া বিকাশ দাই ক'ব কিমানত আছে আৰু বিকাশ দা অসমৰ কেৰিমিনাতি বুলি ক'লে ভুল নহয় তো গাইজ ইয়াতে আমাৰ ঘৰকলৈকে আহিলে জাকালি আছিলি ন জাকালি মানে অলপ আন্ধাৰ হোৱাৰ কাৰণে মই কৈছোঁ যে ভিডিঅ' কৰিব নালাগে দিয়ে মানে পিকচাৰ কোৱালিটি বেয়া হৈ যাব না তো আমাৰ ঘৰত গৈছিল মই আছিলোঁ ভিডিঅ' বনাবাক লাগি মেইন চেনেলটোৰ কাৰণে তাৰপিছত দেৰি হৈ গ'ল তথাপিতো সিহঁতক মানে লৈ আহিলোঁ লগত এতিয়া বৰ্তমান এনে জাষ্ট কি ভিডিঅ' বনাই মই তাকে যাওঁ মানে ব্লগ টাইপৰে বনাইছোঁ ন এইটো ব্লগ টাইপৰ আগতে শ্বৰ্ট ফিল্ম আৰু কমেডি শ্বৰ্ট ফিল্ম বনাইছিলে এতিয়া ব্লগ বনাইছে তো সকলোৱে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা কি নাম চেনেলটোৰ হেপা ওৱান তো সেইটোতে চাই আছে আৰু কৰি দিবা আৰু সকলোৱে তো আৰু এনে কিবা আপুনি পিছে আমাৰ ভিডিঅ' চাই আছে মাজে মাজে মই সিদিনা লিংক দিছিলোঁ সেইদিনা ৰাওতে চাইছিলোঁ কেনেকুৱা পাইছিল ভালে লাগিছে বঢ়িয়া আপোনালোকে বাৰু চাই থাকক বিকাশ দাৰ ক'ত ভিডিঅ' বনায় আৰু আপোনালোকে এটা বস্তু কওক বিকাশ দাৰ কোনটো চেনেলত আহিব আমি ব্লগ বনোৱাটো অলপমান জাষ্ট ইনট্ৰ'টো ব্লগ চেনেলটো আহিব ব্লগ চেনেলটোত আমাকো দেখা পাব বিকাশ দাৰ সৈতে দিমেই আৰু দেৰি নকৰোঁ মই সোনকালে দিম আমিতো বাৰু সৰু তথাপিও ডাঙৰ চেনেল এটা উঠিব পাৰিলে আমাৰ ভাল দিয়কচোন যাবতো মন টিভি চেনেলতে আছে কিন্তু বিকাশ দাৰ চেনেলত হ'লে আহিম ঠিকে আছে চাই থাকক অসমৰ নাম্বাৰ 1 ইউটিউবাৰ অসমৰ কেৰিমিনাতি বুলি ক'লে ভুল নহয় অসমৰ কেৰিমিনাতি হে নহয় তো ইয়াতে কি বুলি কয় এতিয়া বৰ্তমান ক'ত যাব আছিল তহঁতে আপোনাকে লগ কৰিব আহিছিলোঁ মই ইয়াতে ভিডিঅ' বনাওঁ ইয়াতে এইখিনি দেখিছে নে গাছকেইডাল এই গাছকেইডাল তাতে কেমেৰা কৰি দেখাব লাগিব আৰু এনেকৈ উঠিছে তো ইয়াতে বুজি পাইছা আৰু আপোনাৰ গাড়ীখন দেখি দিওঁ আৰু দগাই দি গাড়ীখন চাব লাগিব বহুতে তাৰমানে আগ্ৰহ হৈ থাকে ন মিউজিক লগাম আৰু কি দেখাই আছা গাড়ীখন দেখি আছোঁ বিকাশ দা গাড়ী হ'লেও আমাৰ তোৰ বহুত দামীয়া গাড়ী দেচোন আমাৰ তোৰ বহুত দামীয়া গাড়ী গুগলত চাৰ্চ কৰি গ'লে আৰু জমেনি নেকি মই এতিয়া ভিডিঅ' বনাব লাগিছিল হে এই পাকত লৈ যাবি দে বাপৰে পুলিচ মাৰে দিব নে তোৰ হিন্দী পইচা মাৰে বুলি নামাৰে ন নামাৰে পইচা নামাৰে নামাৰে দে পইচা নামাৰে বিকাশ দা আপোনাৰ জি এফ মানে সেই আৰু কি চেনি খায় আৰু মাজে মাজে হোৱাটছএপত চেনি খায় আৰু এনে অলপ চলপ কেতিয়াবা ইমানো নহয় এনে আগতে আছিল নে নাই এতিয়া বাৰু ক'ব নোৱাৰো আগতে আছিল নে নাই আগতে আছিল এতিয়াতো ছোৱালীনে পাগলা আছিল বিকাশ দা বুলি ক'লে চবে ক্ৰাছ আছে কিছুমান নহয় এটা দুটা আছে কালিয়ে মই চেছ মাৰিছোঁ বিকাশ দা ফটো ক'ত লগ পালে কি কৰি কি সুধি আছে এইগিলা হয় নেকি ফটো দাতে নম্বৰটো সুধি আছে মোৰ নম্বৰটো মই দিয়া নাই বাৰু নেদবি নাম্বাৰটো নেদবি ন তো এতিয়া কিবা প্ৰশ্ন আছিল যে ক'ত একো নকয় ইয়াতে লাজ কৰি আছে
আমি নতুনকৈ আহিছোঁ বিকাশ দা পুৰণা মানুহ বিকাশ দা অলপ কৈ দিব লাগে বেলেগ নতুন মানুহ ইয়াত পৃথিৱীত নতুনকৈ আহিছে পৃথিৱীত আনা ইউটিউবত নতুনকৈ আহিছোঁ ন আগতে এইগিলা কৰিয়ে পোৱা নাছিলোঁ বিকাশ দা সঁচা কথা কৈছোঁ তহঁতক চাইবলৈ আহিছোঁ হয় নেকি অঁ বাপৰে অ' ককা এই নাচাইগে কি কৰি আছে এই ককা আহিছে ভিডিঅ' বনাইছে ভিডিঅ' অঁ লাগে 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 কিবা বিকাশ দা হা কোৱা এতিয়া আপুনি এনে ইউটিউবৰ বাহিৰে কি কৰে অঁ যা এনে ইউটিউবৰ বাহিৰে বৰ্তমান মই ইউটিউবে কৰি আছোঁ ক'ব গ'লে তো বেলেগ একো আগতে কৰিছিলোঁ কিবা কানি তাৰপিছতে বাদ দিলোঁ ইমান এটা কাম আগতে কিবা মেডিকেলত কাম কৰা বুলি শুনিছিলোঁ না মেডিকেলত কাম একচুৱেলি কাম নহয় মানে কোৰ্চ এটা কৰি আছিলোঁ 2 বছৰমানৰ এনেকুৱা কোৰ্চ উটিয়ান এনেস্থেচিয়া টেকনিচিয়ানৰ কোৰ্চটো কমপ্লিট হ'ল তাৰপিছত এনেকৈ আছোঁ আৰু এতিয়া বৰ্তমান এতিয়া মানে কাম কৰাৰ সেই নাই আৰু যিহেতু ইউটিউবৰ পৰা কিবা এটা পাই আছোঁ না কিবা এটা পাওঁ মানে ভালকৈ চলিব পৰাকৈ তো মানে তাতে বাদ দিলোঁ সেইকাৰণে এতিয়া ইউটিউবৰ পৰা আৰ্নিং হৈছে সেইটো কিহৰ কাম কৰিব লাগে হা ৰাইজে যে চাই ভাল পাইছে আৰু কিবা এটা দি আছে ৰাইজে আপোনাক হা সেইটো কিহৰ কাম কৰিব লাগে এতিয়া পিছে আপোনাৰ বাইকখন চলাব দিব না মোক চলাবি কি আছে চলাই আকৌ তেল বেছি হয় নেকি নাই মই এনেকৈ বুজিছিল পিঁয়াজ আৰু সেই যে মানে কি ৰহুন চহুন দিছিল অলপ ৰহুন বাছ ওলাই আছে পাইছেনে পাইছে এই বাছি এনে কৈছে নে আছলিকৈ কৈছে এনে কৈছে এনে কিবা খায়নে আপুনি শিখৰ বা কিবা নিব নাই এইগিলা বেয়া বস্তু নাখাওঁ বেয়া বস্তু একোৱে নাখায়নে আপুনি নাখাওঁ তামোল তামোলো নাখাওঁ মই তামোল ভাত চাত খাই আহিলোঁ তামোল চামোল খোৱা নাখাওঁ ভালেই দিয়ক তামোল খাব লাগে কিন্তু সেই নহয় আৰু অতিপাত খাব নালাগে কমকৈ খাব লাগে পিছে আপুনি ভিডিঅ' বনোৱা অলপ চাই যাওক খাম নাখাওঁ আকৌ মই বৰ্তমান মানে এটা এক্টৰ কৰিছোঁ আমি বাবুৰ আকৌ চেনেলটো নামি গাইছ ইহঁত আহিলে যেতিয়া মানে মই জাষ্ট আমাৰ এই জেগাখিনি দেখুৱাই দিছোঁ এইখন আগতে এইপিনে দলংখন আছিলে হা এইফালে মানে এখন সাঁকো এখন আছিল এই জুবিনদাৰ ধূলিকণা গানটো শুনিছা না ইয়াতে শ্বুটিং কৰিছিল অলপমান এইখিনি জেগাতে কৰিছিল আগতে এইফালে সাঁকো এখন আছিল তাৰপিছতে আগতেই 3টা নদী আছে দেখিছেনে 1 2 আৰু 3টা এনে 2টা নদী কিন্তু 3টা নদী বুলি কয় বুজি পাইছা বহুত ধুনীয়া জেগা এইখিনি বহুত ভাল লাগে তাৰমানে আগতে বান্দৰ চন্দৰো আছে ধুনীয়াকৈ আছলিকৈ আছে বান্দৰ তহঁত দিগিৰো আছে নেকি আমাৰ দিগি নাই আকৌ কিন্তু ইয়াতে আছে বান্দৰ এইখিনি জেগা কেনে লাগছে এইফালে হা বহুত বঢ়িয়া লাগিল নহয় ভূত চুটো আছে জংঘল লাগছে নাই হা এই বহুত একদম বাপৰে বাপ বেট চেট এই তোৰ দাড়ি চাৰি গজানে এফালে আছো নে শুন নাই গে ইয়া এই কোন ক্লাছত পঢ়া তই এই লাজ কৰিছি আপা লাজ নাছে কেইটা কৰিছিলি এইবাৰ মেট্ৰিক দিলি হয় মানে মেট্ৰিক পাছ কৰিলি তই ফ্ৰীতে বা ভাল লাগছি নে বাই বাই কি মেট্ৰিক পাছ কৰিলি বঢ়িয়াকৈ কিমান কেইখন লেটাৰ কেইখন পাইছে চৰকাৰে এনে গোট বিল আদি বিললা কাটি মন্দিৰ তথাপিও নাপালি তই বুঢ়া লাগতা হে ধেত